সেইদিনাখন মই আপোনালোকক ফেচবুক প্ৰফাইলত কেনেকৈ প্ৰফেশ্যনেল মুড কৰি কিনে ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰি সেইটো আপোনালোকক মই বুজাই দিছিলোঁ কেনেকৈ প্ৰফেশ্যনেল মুড কৰিব পাৰি। এতিয়া মই আপোনালোকক কি ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰিলে আপোনালোকে ফেচবুকৰ পৰা পইচা পাব, তাৰপিছত কি টুলছ আপোনালোকে কি কৰিলে আপোনালোকে পাব সেইটো বস্তু আপোনালোকক আজি দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে। গতিকে আপোনালোকে ফেচবুক প্ৰফাইলত যদি ফটো আপলোড কৰে তেতিয়াও আপোনালোকে পইচা পাব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, মই আপোনালোকক গোটেইখিনি বুজাই দিম আৰু দেখুৱাই দিম কি ক্ৰাইটেৰিয়া কমপ্লিট কৰিব লাগিব। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই যদি ফ'ল' কৰি দিবলৈ নাপাহৰিব। আপোনালোকক মই দেখুৱাই আছোঁ কি ক্ৰাইটেৰিয়া কমপ্লিট কৰিব লাগে। মোৰ যিহেতু ফেচবুক এইটো প্ৰফাইল হয়, এইটো মোৰ প্ৰফাইল হয়, আপোনালোকে ইয়াতে দেখা পাব। এইটো চাওক, এইটো মোৰ প্ৰফাইল হয়। গতিকে এইটোত মোৰ ক্ৰাইটেৰিয়া কিছু সম্পূৰ্ণ হৈছে। আপোনালোকক মই দেখুৱাই আছোঁ চি ডাছবৰ্ডত গৈ কিনে, এইটো মনিটাইজেশ্যনত গৈ কিনে মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক মোৰ এইকেইটা টুল থাকে। এটা হ'ল ষ্টাৰ্ছ, তাৰপিছত আপোনাৰ থাকিব বনাছ, তাৰপিছত থাকিব ছাবস্ক্ৰিপশ্যন, ইনষ্ট্ৰিমেট আৰু এড অন ৰিলছ। এইকেইটাৰ ভিতৰত আপোনালোক কোনটো ক্ৰাইটেৰিয়া কমপ্লিট কৰিবৰ কাৰণে কিমান কি লাগে মই আপোনালোকক গোটেইখিনি কৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। মই এইটোত যিহেতু মোৰ ক্ৰাইটেৰিয়াসমূহ কমপ্লিট হৈছে গতিকে মোৰ এটা পেজ আছে, যদি আপোনালোকে ফ'ল' কৰে ফ'ল' কৰি দিব। সেইটোত মই আপোনালোকক দেখুৱাই আছোঁ। এইটো এটা চাওক, তো এইটো এটা আপোনালোকে চি ডাছবৰ্ডত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ ইয়াতে মনিটাইজেশ্যনত যাব। আপোনালোকে মনিটাইজেশ্যনত যায় আপোনালোকে ইয়াতে টুলখিনি দেখা পাব, এইকেইটা লক হৈ আছে গোটেইকেইটা চাওক আপোনালোকে। যদি আপোনালোকে ষ্টাৰটো ইনেবল কৰিব বিচাৰে বা খোল খাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কি ক্ৰাইটেৰিয়া লাগিব ইয়াতে লিখা আছে। ইউ ফ'ল' ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন পলিচিছ। আপোনালোকে ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন পলিচিছটো মানে ফ'ল' কৰিব লাগিব। সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি কিনে চাব কি কৰিব লাগে। নেক্সট আপোনালোকৰ ইয়াতে লিখা আছে ইউ ৰিচাইড ইন এন এলিজিবল কাণ্ট্ৰি, মানে আপুনি এই যিটো ফেচবুকৰ হেৰি আছে আপোনালোকৰ ক্ৰাইটেৰিয়া আছে তাৰে ভিতৰত আপোনালোকৰ কাণ্ট্ৰিটো এলিজিবল হ'ব লাগিব। তাৰপিছত নেক্সট আপোনালোকৰ আছে ইউৰ প্ৰফাইল হেজ এটলিষ্ট 500 ফলোৱাৰ্ছ। আপোনাৰ প্ৰফাইলত এটলিষ্ট 500টা ফলোৱাৰ্ছ থাকিব লাগিব। আৰু নেক্সট লিখা আছে ইউৰ প্ৰফাইল হেজ হেড 500 ফলোৱাৰ্ছ ফৰ 30 কনজিকিউটিভ ডেইজ। আপোনালোকৰ ফেচবুক প্ৰফাইলত এটলিষ্ট 30 দিনৰ ভিতৰত 500টা ফলোৱাৰ্ছ আহিব লাগিব। ঠিক আছে, যদি আপোনালোকে ষ্টাৰ মনিটাইজেশ্যনটো কৰিব বিচাৰে তেনেহ'লে এইখিনি ক্ৰাইটেৰিয়া আপোনালোকে কমপ্লিট কৰিব লাগিব। নেক্সট আপোনালোকৰ আহিব এড অন ৰিলছ। এড অন ৰিলছটো এনেকুৱা এটা বস্তু যিটো আপোনালোকে কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই। আপোনালোকে যেতিয়া ৰিলছ বনাই থাকিব তেতিয়া আপোনালোকৰ ৰিলছবিলাক যেতিয়া ভাইৰেল হ'ব তেতিয়া আপোনালোকে এইটো ইনভাইট কৰিব আপোনাক যে আপোনালোকে ৰিলছ বনাওক আৰু পইচা লওক, এনেকৈ আপোনালোকে ইনভাইট কৰিব। ইয়াতে লিখা আছে দিছ টুল ইজ নট এভেইলেবল টু ইউ য়েট, ইউৰ ৱৰ্কিং অন মেকিং ইট এবল টু অল ক্ৰিয়েটৰ এণ্ড উইল লেট ইউ ন' ৱেন ইট বিকাম এভেইলেবল। মানে এইটো চবকে দিব। গতিকে আপোনালোকে ৰিলছ বনাই থাকক, কষ্ট কৰক। তো আপোনালোক ইনষ্টাগ্ৰামত যিবিলাক ৰিল দিয়ে বা আপোনালোকে ইউটিউবত দিয়ে সেইটো আপোনালোকে ফেচবুকতো আপলোড কৰক, তেতিয়া আপোনালোকৰ ৰিলতো আপোনালোকে পইচা আৰ্ণ কৰিব পাৰিব। নেক্সট আপোনালোকৰ আছে ইয়াতে বনাছ। বনাছটোত আপোনালোকে কি, আপোনালোকৰ বনাছটোতো এইটো ইনভাইটেশ্যন অনলি লিখা আছে। এইটো আপোনালোক তেতিয়া দিব যেতিয়া আপোনালোক ফলোৱাৰ্ছ বাঢ়িব, তাৰপিছত আপোনালোকৰ যিবিলাক ভিডিঅ' ভাইৰেল হ'ব, ৰিচ আহিব, তেতিয়া আপোনালোকক এইটো সিহঁতে ফেচবুকৰ পৰা ইনভাইটেশ্যন কৰিব। আপোনালোকক ইনভাইটেশ্যন কৰাৰ পিছত আপোনালোকে যিবিলাক ফটো দিব, তাৰপিছত আপোনালোকৰ ফটো আপলোড কৰিব, নেক্সট আপোনালোকে কিবা টেক্সেছ দিব, সেইবিলাকতো আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। নেক্সট আপোনালোকৰ আছে ইন ষ্ট্ৰীম এডছ। এইটো কমপ্লিট কৰিবৰ কাৰণে আপোনালোকক কি কৰিব লাগিব, ইউ আৰ ৰিচাইড ইন এলিজিবল কাণ্ট্ৰি, এইটোতো আপোনালোকক কৈ দিলোঁ। আৰু ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন পলিচি ফ'ল' কৰিব লাগিব। আৰু নেক্সট আপোনালোকৰ ইয়াতে দিছে ইউৰ প্ৰফাইল হেজ এটলিষ্ট 5,000 ফলোৱাৰ্ছ আপোনালোকৰ হ'ব লাগিব। নেক্সট আপোনালোকৰ আছে কণ্টেণ্ট ক্ৰাইটেৰিয়া। কণ্টেণ্ট ক্ৰাইটেৰিয়াত আপোনালোকৰ 60,000 মিনিট হ'ব লাগিব, যিটো নেকি আপোনালোকৰ ৰিলছতো হৈ যাব, ৰিলছ হ'লেও হ'ব, এতিয়া কাউণ্ট হৈ যায়। গতিকে যদি আপোনাৰ এটা ভিডিঅ' ভাইৰেল হৈ যায় ন, তেতিয়া আপোনালোকৰ এই ক্ৰাইটেৰিয়াটো সম্পূৰ্ণ হৈ যাব। ইউ হেভ শ্বেয়াৰ্ড এটলিষ্ট 5 এলিজিবল ভিডিঅ' ইন দ্য লাষ্ট 30 days। এইটো আপোনালোকৰ হৈ যাব 5 দিনৰ ভিতৰত। আপোনালোকে মানে 30 দিনৰ ভিতৰত আপোনালোকে 5টা ভিডিঅ' এটলিষ্ট আপলোড কৰিব লাগিব ফেচবুকত।
যদি এইখিনি ক্ৰাইটেৰিয়া কমপ্লিট হৈ যায় তেতিয়াহ'লে আপোনালোকে যিবিলাক লং ভিডিঅ' আপলোড কৰিব সেইবিলাকত আপোনালোকক ফেচবুকে আপোনালোকক এড লগাই কিনে আপোনালোকক পইচা দিব। গতিকে আপোনালোকে এইটো ক্ৰাইটেৰিয়া এনেকৈ কমপ্লিট কৰিব পাৰিব। নেক্সট আহিলে আপোনালোকৰ ছাবস্ক্ৰিপশ্যনটো আপোনালোকৰ কমপ্লিট কৰিবলৈ আপোনালোকে ইয়াতে কণ্টেণ্ট মনিটাইজেশ্যন পলিচিটো মানিব লাগিব ফেচবুকৰ। তাৰপিছত ইয়াতে দিছে ইউৰ প্ৰফাইল এজ এটলিষ্ট 10,000 অৰ্থাৎ 10,000 আপোনাৰ ফলোৱাৰ্ছ হ'ব লাগিব, বা নহ'লে আপোনাৰ সপ্তাহত মানে কি 250জন ভিউৱাৰ্ছ ঘূৰি অহা ভিউৱাৰ্ছ লাগিব, মানে আপোনাৰ ভিডিঅ' চাই আছে সিহঁতে কণ্টিনিউৱাছলি। ইউৰ পষ্ট হেভ এটলিষ্ট 50,000 এটলিষ্ট 50,000 আপোনাৰ এংগেজমেণ্টছ লাগিব, নহ'লে আপোনালোকৰ ইউৰ পষ্ট হেভ এটলিষ্ট 1,80,000 মিনিট হ'ব লাগিব, তেতিয়া আপোনালোকে এই ছাবস্ক্ৰিপশ্যনটো পাব। গতিকে আপোনালোকৰ যদি এটাও ভিডিঅ' ভাইৰেল হৈ যায় তেতিয়াও আপোনালোকে এইখিনি গোটেইখিনি ক্ৰাইটেৰিয়া কমপ্লিট কৰিব পাৰে। গতিকে আপোনালোকে ফেচবুকত কাম কৰক আৰু পইচা উপাৰ্জন কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ চেনেলটো যদি ফ'ল' কৰা নাই সুমন কলিতা প্ৰফাইলটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।